খবৰ আপোনালোকৰ? কালি গণেশ চতুৰ্থী, গতিকে গণেশ চতুৰ্থীৰ কাৰণে অকণমান বজাৰলৈ ওলাইছোঁ। বলক যাওঁ। এয়া আমি বাবাৰ মূৰ্তি লৈ আহিলোঁ। এতিয়া ৰাতিপুৱা গা পা ধুই বাবাৰ আসনৰ যোগাৰ কৰি আছোঁ। বলক আমি মোদক বনাওঁ। কেৰাহীত পানী গৰম দিলোঁ, তাৰপিছত তাতে 1.5 চামুচ ঘিউ দিলোঁ। তাত জহা চাউলৰ পিঠাগুড়ি দি ডো এটা বনাই ল'লোঁ। নাৰিকলখিনি গ্ৰাইণ্ড কৰি বাতি এটাত নমাই ল'লোঁ। মাৰি থোৱা ডোখিনিত ঘি লগাই নৰম কৰি ল'লোঁ। কেৰাহীত পানী দি তাত গুড় কেইপিচমান দি নাৰিকল আৰু গুড়ে এটা মিশ্ৰণ বনাই ল'লোঁ। মোদক বনোৱা সাজ এটা লৈ তাত ঘিউ অকণমান লগাই ল'লোঁ। তাত পিঠাগুড়ি অকণমান দি আঙুলিৰে হেঁচি এটা লেয়াৰ বনাই ল'লোঁ। এতিয়া মাজত নাৰিকল আৰু গুড়ৰ মিশ্ৰণখিনি দি ষ্টাফ কৰি ল'ম। এতিয়া পিঠাগুড়ি অকণমান লৈ খোলা অংশখিনি চিল কৰি দিলোঁ। এয়া চাওক, আমাৰ মোদক ৰেডি হৈ গ'ল। কেৰাহীত পানী গৰম দিলোঁ, তাৰপিছত তাত চালনী এখন বহাই দিলোঁ আৰু মোদককেইটা তাতে দি ঢাকনিখন লগাই ষ্টিম হ'বলৈ দিলোঁ। মই মোদককেইটাৰ ওপৰত অকণমান কেশৰ দি সজাই দিছোঁ। 15 মিনিট পিছত এয়া চাওক, গণেশ বাবাৰ কাৰণে আমাৰ মোদক তৈয়াৰ। বলক এতিয়া মোদক আগবঢ়াই আমি গণেশ বাবাৰ পূজা আৰম্ভ কৰোঁ। এয়ে আমাৰ গণেশ বাবা, চাওকচোন ইমান ধুনীয়া। এয়া বাবাক আমি আসনত বহালোঁ। প্ৰথমতে বাবাক লগুণ পিন্ধালোঁ, তাৰপিছত দুবৰিৰ মালা পিন্ধালোঁ, তাৰপিছত ফুলৰ মালা পিন্ধাই দিলোঁ। এতিয়া নিয়ম মতে যিখিনি কৰিব লাগে সেইখিনি কৰি ল'লোঁ। বাবাক এখন নতুন গামোচাৰে সজাই দিলোঁ। তাৰপিছত ঘট বহাই বাবাক ভোগ আগবঢ়ালোঁ।
এতিয়া শংখ ঘণ্টা বজাই চবে মিলি আমি বাবাৰ আৰতি কৰিলোঁ। এয়াই আছিল আমাৰ সৰুকে উদযাপন কৰা গণেশ পূজা। বাৰু আপোনালোকক লগ পাম নতুন এটা ভিডিঅ' লৈ।